এবাৰ ভিজিট কৰা টফিক বিৰিয়ানী টফিক বিৰিয়ানীত আমি সোমাই গৈছোঁ কি পাই চাই লওঁ ইয়াৰ সন্মুখতে এনেকৈ ধুনীয়া কৰি এইখন মেনু লগাই আছে এইটো বিৰিয়ানী টফিক বিৰিয়ানীৰ বিৰিয়ানী স্পেচিয়েল कितना करके भाई 240 1 किलो 1 किलो करी ইয়াত বিকে হয় 240 ইয়াত টফিক বিৰিয়ানীত আমি বিৰিয়ানী অৰ্ডাৰ দিলোঁ আমি বিৰিয়ানী খাই ইয়াৰ পৰা এটা নতুন ঠাইলৈ যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক ইয়াত টফিক বিৰিয়ানীত বিৰিয়ানী আহি পালে তো মই খাই টেষ্ট কৰি কৈ আছোঁ কেনেকুৱা কেনে এবাৰ ইয়াত ভিজিট কৰক ধুনীয়া বহুত মানুহ হয় এয়া দিল্লীত অৱস্থিত আমি বৰ্তমান পুৰণা কিলাত আহি সোমাইছোঁ ইয়াৰ টিকট কাটি ল'লোঁ হাতত আমাৰ টকেন আছে আৰু এই যদি টকেন দুটা আমি হৰাওঁ তেতিয়া আমি ইয়াত ফাইন দিব লাগিব চ' আপোনালোকৰ মোৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ আজি পুৰণা কিলাত ফাইনেলি আমি সোমাই গৈছোঁ টিকট কাটি এইখন সন্মুখৰ গেটখন প্ৰায় 20 মিটাৰ ওখ এখন আপোনাৰ বাৰাদাৰজা বুলি কয় চাওক গাইছ ভিতৰৰ দৃশ্য ধুনীয়া হয় বহুত ডাঙৰ এৰিয়া এইটো চাইডত আছে পুৰণা গিলাখন সোমাই এনেকৈ দেখা পাব ধুনীয়া ফুলৰ বাগিচা বহুত কেইখন আছে বাগিচা চ' পুৰণা কিলাখন বনাইছিল 1533 চনত শ্বেৰশ্বাহে পিছত হুমায়ুনে কব্জা কৰি হুমায়ুনে লৈছিল এইখন ইয়াত ধুনীয়া কৰি এইবিলাক লিখা আছে আপোনালোকে চাই লওক গাইজ আহিব পাৰিব ইয়াত আহিলে বহুত ডাঙৰ এৰিয়া এইবিলাক গাৰ্ডেন যোনটো পিনে চাই আপোনালোকে সেইটো পিনে দেখা পাব ভাট্ট চৰাইবিলাক চাইডতে ধুনীয়া কৰি আছে ভাট্ট চৰাইবিলাক এইটো মোৰ সন্মুখত মছজিদ মোগলৰ সময়ত এইটো নামাজ পঢ়িছিল এতিয়া নামাজ নপঢ়ে বহুত ধুনীয়া হয় মছজিদটো ভিতৰত সোমাব পাৰি এতিয়া বহুতে ফটো তুলি আছে এনেকৈ আমি ইয়াত সোমালোঁ চালোঁ বহুত ধুনীয়া হয় ধুনীয়া কৰি এইবিলাক লিখা আছে আৰু বহুত ওখ হয় আপোনাক যোনটো চাইডত চাই আপোনালোকে সেইটো চাইডতে এনেকুৱা হিষ্ট্ৰিকেল বস্তুবিলাক দেখা পাব ইমানেই ডাঙৰ এৰিয়া খোজকাঢ়ি গৈ আছোঁ চাইছোঁ কেনেকুৱা কি আছে ভিতৰত যিহেতু আমি ফাৰ্ষ্ট নতুন আহিছোঁ যিহেতু আপোনালোকক দেখুৱাম চাই থাকক গাইজ পাথৰৰে হয় বনোৱা এতিয়া পাথৰ এনেকুৱা বস্তুৰে বনাইছে আপোনালোক এবাৰ দৌৰি দেখুৱাই আছোঁ দেখক পুৰণা কিলাত বৰ্তমান ঘৰৰ মানুহৰ লগত নাহে ভাল যিহেতু এইডোখৰ ঠাই বৰ্তমান প্ৰেমিক প্ৰেমিকাৰে ভৰপূৰ পাৰিলে আপুনি বন্ধুৰ লগত আহক নহ'লে গাৰ্লফ্ৰেণ্ড লৈ আহক এইটো সন্মুখত মিউজিয়ামটো শুক্ৰবাৰে বন্ধ থাকে চ' আমি বাহিৰৰ পৰাই চালোঁ ভিতৰত সোমালে 30 টকা এনে বাহিৰটো চালে 20 টকা গিলা ওলাই আপুনি এনেকৈ দেখা পাব চিৰিয়াখানাখন জু চাইডতে জু আমি যিহেতু চিৰিয়াখানাখন চোৱা নহ'ল আমি এটা নতুন ঠাইলৈ গৈ আছোঁ আপোনালোকক ভিডিঅ'টোত লগ পাইছোঁ আপোনালোকে আহিলে চিৰিয়াখানাত সোমাব পাৰিব ইয়াৰ পুৰণা কিলা চাই আমি এতিয়া হুমায়ুন টম্ব চাব আহিছোঁ চ' আপোনালোকৰ মোৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকক লাগিলে 40 টকাৰ টিকেট হয় আমি ফাইনেল এনেকৈ সোমাই গৈ আছোঁ আমি সোমাই আহিলোঁ ভিতৰলৈকে 40 টকা কৰি টিকেট আগতে 35 আছিল চ' আপোনালোকক দেখুৱাইছোঁ চাই থাকক হুমায়ুন টম্ব চাইডতে এটা মছজিদ লাগি আছে এইটো মছজিদ এইবিলাক সেইটো টাইমৰে
এতিয়া বাৰু বন্ধ হয় চাওক গাইছ কি ধুনীয়া হয় আমি যেহেতু এইটো চাইডৰ পৰা সোমাই আহিছোঁ সোমাই আহি এনেকৈ দেখা পাব এইটো হুমায়ুন মকবৰা ফটোত যিহেতু দেখিছোঁ তাজমহলটো আমি তাজমহলটো বগা এইটো ৰঙা তো ধুনীয়া হয় হুমায়ুন মকবৰাটো ভাল লাগিছে আহি এইটো এটা চাব লগা ঠাই ধুনীয়া লাগিছে গাইছ চাই থাকক আপোনালোকৰ মোৰ লগত দিল্লীৰ পৰা এয়া হুমায়ুন মকবৰাৰ ওপৰৰ পৰা মই বৰ্তমান ধুনীয়া হয় দেখিবলৈ সঁচা কৰি 1965 চনত স্থাপিত হৈছিল হুমায়ুন মকবৰা ইয়াত জান্নাত 2 ফিল্মখনৰ শ্বুটিং হৈছিল মই জনাত ভিউ চাওক গাইছ কিমান চাব দিল্লীত আহিলে ইমানে চাব লগা বস্তু আছে মানে কম টাইমত শেষ কৰিব নোৱাৰি চাই হুমায়ুন হৈছে মোগল সাম্ৰাজ্যৰ দ্বিতীয় ৰজা বাবৰৰ পুত্ৰ আছিল হুমায়ুন স্তম্ভ বা হুমায়ুন কা মকবৰা এইটো বনাইছিল হুমায়ুনৰ পত্নী হাজী বেগমৰ কাৰণে তেওঁৰ স্মৃতিত এয়া বৰ্তমান আমি ভিতৰলৈকে সোমাই গৈ আছোঁ ইয়াত ভিতৰতো সোমাব পাৰি এনেকৈ আহি সোমাই আপুনি অলপ চাব পাৰে ইয়াত বন্ধুসকল চাওক কি ধুনীয়া সন্মুখতে আহি আপোনালোকে ইয়াত খবৰ দেখা হ'ব তেওঁৰ পত্নী আৰু তেওঁৰ আণ্ডাৰৰ ঠাইডোখৰ ৱাও কি ভাল লাগিছে এনেকৈ আপোনাৰ দেখা নাপাব ভিতৰখনটো এনেকৈ আৰু হেৰাই যাব লাগিব ইমানে আন্ধাৰ ভিতৰত এইবিলাক খবৰ দি আছে তেওঁৰ পত্নী আৰু তেওঁ ৰাতিপুৱা 8টাত খোলে 6টাত বন্ধ হৈ যায় গধূলি যদি এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আগলৈ আৰু ভিডিঅ' আহি থাকিব চ' এইটো ভিডিঅ'ত আজি ইয়াতে সামৰণি মাৰিম বাই বাই